নমস্কাৰ বন্ধুসকল, মই মানেছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোতে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ আহিছোঁ কেইটামান অসমীয়া কুইজ। এইখিনিতে আপোনালোকলৈ এটি সৰু নোট। আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো নতুনকৈ চাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথম কুইজটো হৈছে অসমীয়া ভাষা সাহিত্যৰ জনক কোন? হয় বন্ধুসকল, অসমীয়া ভাষা সাহিত্যৰ জনক কোন? আপোনাৰ যদি মনত পৰিছে তেন্তে মোক কমেণ্ট কৰি জনাবচোন অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিলে। হয় বন্ধুসকল, উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱ। আমি পাছৰ কুইজটোলৈ আহিছোঁ। প্ৰথম অসমীয়াৰ অনাতাঁৰ নাটকখনৰ নাম কি? হয় বন্ধুসকল, প্ৰথম অসমীয়াৰ অনাতাঁৰ নাটকখনৰ নাম কি? যদি আপোনাৰ মনত পৰিছে তেন্তে মোক কমেণ্ট কৰি জনাবচোন প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি আছিলে। বন্ধুসকল, উত্তৰটো হৈছে বিন বৰাগী। হয় বন্ধুসকল, আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ। পিছৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি? হয় বন্ধুসকল, অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি? আপোনাৰ যদি উত্তৰটো মনত পৰিছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। আমি উত্তৰটো কৈ দিছোঁ, পদ্মনাথ গোহাঁই বৰুৱা। হয় বন্ধুসকল, উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। আমি পাছৰ প্ৰশ্নটো আহিলৈ আহিছোঁ। চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটি কোনে ৰচনা কৰিছিল? চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটি কোনে ৰচনা কৰিছিল? আপুনি জানেনে বন্ধু? যদি আপুনি জানে তেন্তে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, উত্তৰটো হৈছে সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই। আমি পাছৰ কুইজটোলৈ আহিছোঁ। প্ৰথম অসমীয়া কথাছবি নায়িকাগৰাকী কোন? হয় বন্ধুসকল, প্ৰথম অসমীয়া কথাছবিৰ নায়িকাগৰাকী কোন আছিল? যদি আপোনাৰ মনত পৰিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব মোক। হয় বন্ধুসকল, উত্তৰটো হৈছে আইদেউ সন্দিকৈ। আমি পিছৰ প্ৰশ্নটো অৰ্থাৎ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। অসমৰ প্ৰধান জাতীয় উৎসৱ কি? হয় বন্ধুসকল, প্ৰশ্নটো হৈছে অসমৰ প্ৰধান জাতীয় উৎসৱ কি? এই উত্তৰটো আপোনালোকে মোক কমেণ্ট কৰি জনাব। শুদ্ধ উত্তৰ দিওঁতাসকলৰ নাম মই অহা খণ্ডত প্ৰকাশ কৰিম। তেন্তে আজিলৈ আহোঁ বন্ধুসকল, জয় অসম।